নমস্কাৰ প্ৰিয় দৰ্শক, মই সীমাই মোৰ চেনেল লাইফ ইজ বিউটিফুলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা মাছৰ ৰেচিপি লৈ আহিছোঁ। আজি মই ইলিছ মাছৰ ৰেচিপি বনাই দেখুৱাম আপোনালোকক। আহকচোন ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়ি যাওঁ। এয়া দেখিছেনে, মই ক'লা সৰিয়হ আৰু বগা সৰিয়হ এনেদৰে এটা বাতিত তিয়াই লৈছোঁ। আৰু এয়া সামগ্ৰীখিনি, দুটা মধ্যমীয়া বিলাহী, এটা মধ্যমীয়া পিঁয়াজ, জলকীয়া, নহৰু, এইখিনি মই কুটি লৈছোঁ। পিঁয়াজখিনি সৰু সৰুকৈ কুটি লৈছোঁ। আৰু এয়া সৰিয়হ, ক'লা সৰিয়হ, বগা সৰিয়হ, এইখিনি এতিয়া অকণমান নিমখ দি মই ভালদৰে পিচি ল'ম। আৰু এতিয়া মই মাছখিনি নিমখ হালধি সানি লৈছোঁ। এতিয়া মই এনেদৰে এডোখৰ মাছ ভাজি গৈছোঁ ভালকৈ। এতিয়া মই মাছ ভজা হৈ গ'ল মোৰ, এতিয়া মই তুলি লৈছোঁ। জোলত দিবৰ কাৰণে ইমান বেছিকৈ নাভাজিলেও হয়, অকণ তথাপি মই অলপ ভালকৈ ভাজি লৈছোঁ, বৰ বেছিও নহয়। এয়া এতিয়া মই তেলত পিঁয়াজখিনি দি দিম, কেঁচা জলকীয়া অকণমান ভাজ খাবলৈ দিছোঁ। এতিয়া বিলাহীখিনি দি দিছোঁ। বিলাহী মই মধ্যমীয়া চাইজৰ এটা লৈছিলোঁ। এয়া হালধি, নিমখ প্ৰয়োজন অনুসৰি দিব আপোনালোকে। এতিয়া নহৰু পিচাখিনি, আদা আৰু নহৰু পিচাখিনি মই দি দিছোঁ। এতিয়া এইখিনি অকণমান ভালকৈ ভাত খাবলৈ দিছোঁ। তেতিয়া ইয়াৰ ভিতৰৰ কেঁচা হেৰিটো নাইকিয়া হ'ব। আৰু এতিয়া মই কুটা পিঁয়াজখিনি দি দিছোঁ। এতিয়া মছলাখিনি অলপকৈ দি যাম। এয়া জিৰা গুড়ি, অকণমান কাশ্মীৰী মিৰ্চ দি দিছোঁ ৰংটোৰ কাৰণে। এয়া সৰিয়হ পিচাখিনিও দি দিছোঁ, নহৰুও আছে তাত দুফুটামান, আৰু ক'লা সৰিয়হ, বগা সৰিয়হ দুয়োটো মিহলাই মই পিচি লৈছোঁ। আৰু এতিয়া এইখিনি সৰিয়হখিনি অকণমান ভালদৰে আমি ভাজিম। অকণমান ঢাকি দিছোঁ 2 মিনিটমান। ইয়াৰ ভিতৰৰ যিটো তেল লাহে লাহে ওলাইছে, তেলটো ওলোৱাৰ লগে লগে আমি গম পাব লাগিব যে আমাৰ পাছৰ হেৰিখিনি হৈছে আৰু লাহেকৈ মাছৰ জোলৰ টেষ্টখিনি আমাৰ সুন্দৰ জোখত হৈছে। এতিয়া আমি ইয়াত পানী দি দিম প্ৰয়োজন অনুসৰি। ইয়াত পানী দি দিছোঁ মই। সৰিয়হৰ জোলত ইমান বেছি পানী দিব নালাগে, মানে অকণ হ'লেই হয়। এয়া এতিয়া মাছবোৰ দি দিছোঁ এডোখৰকৈ। এয়া দেখিছে, মই এয়া মাছ মোৰ অলপ সৰহকৈ লৈছিলোঁ মই, আমাৰ মানুহ সৰহ সেইবাবে। এয়া মাছখিনি উতলি অহাত মই ধনিয়া পাত এনেদৰে কাটি দি দিছোঁ ওপৰত। ধনিয়া পাত কাটি দিলে গোন্ধটো ভাল হয়। মছলা মই অলপ কমেই ব্যৱহাৰ কৰোঁ। এয়া এতিয়া গৰম ভাতৰ লগত লৈ লৈছোঁ, আপোনালোকেও খাই চাবচোন।